হিষ্টৰিয়ান হিচাপে বা আৰ্ট ৰাইটাৰ হিচাপে নতুন প্ৰজন্মক বা নতুন ল'ৰা ছোৱালীখিনিক আপোনালোকে কি ধৰণে মোটিভেট কৰে? কিছুমানেতো আগতে ভাবে যে মই ছবি আঁকিম, মই নিলিখো, কিন্তু গৈ পেলাই পিছত তেওঁ লিখিব আৰম্ভ কৰে আৰু ছবি অঁকা বাদেই দি দিয়ে। বহুতৰ এনেকুৱাও হয়। এইটো মানে এইটো বহুত ইম্পৰ্টেণ্ট এটা ফেক্টৰ আমাৰ কাৰণে, এটা বহুত চেলেঞ্জিং জব মানে ল'ৰা ছোৱালীখিনিক মটিভেট কৰা। যিহেতু মই একাডেমিক্সৰ লগত জড়িত আছোঁ, ফাৰ্ষ্ট ইয়েৰতে ল'ৰা ছোৱালীখিনি যিখিনি আহে তেওঁলোকে কিন্তু স্পেচিয়েলাইজ কৰিবলৈ আহে। প্ৰত্যেকবাৰ এইটো হয়, স্পেচিয়েলাইজেশ্যন কৰিব আহে, হয় পেইণ্টিং ল'ব বা গ্ৰাফিক্স ল'ব, স্কাল্পচাৰ ল'ব, নহ'লে ডিজাইন, চিৰামিক্স, আমাৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে এজন বা দুজনে আৰ্ট হিষ্ট্ৰী ডাইৰেক্ট ল'ব বুলি আহে। কিন্তু যেতিয়া আমাৰ ফাউণ্ডেশ্যনৰ পিছত মানে অৰিয়েণ্টেশ্যন এটা হয়, যেতিয়া য'ত মানে আকৌ তেওঁলোকে ল'ৰা ছোৱালীখিনি চিলেক্ট কৰিব লাগে, তাতে কিন্তু আমি বহুতখিনি আৰু বেছি ষ্টুডেণ্টছ পাই যাওঁ। কাৰণ হয় কি, তাহাঁতে লাহে লাহে যেতিয়া ক্লাছ আৰম্ভ হয় ইণ্টাৰেষ্ট ডেভেলপ কৰে আৰু বহুতে এইটো ৰিয়েলাইজ কৰে আৰু লাহে লাহে তাহাঁতৰ ৰিয়েলাইজেশ্যন হৈ যায়। এইখিনি অকল মই নহয়, ইয়াৰে যিখিনি আমাৰ ছিনিয়ৰ ফেকাল্টি আছে গোটেই ফেকাল্টিখিনিক মটিভেট কৰে কি আৰ্ট হিষ্ট্ৰী ইজ ৰিয়েলি আ ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট টু বি আ গুড আৰ্টিষ্ট। সেই তেনেকৈ তেওঁলোকে কিন্তু ল'ৰা ছোৱালীখিনি মটিভেটো হৈ যায় মানে হেৰি আৰ্ট হিষ্ট্ৰী ল'বলৈ। আৰু বহুত ল'ৰা ছোৱালী এনেকুৱা আছে বেচেলাৰ্ছলৈকে স্পেচিয়েলাইজেশ্যন পেইণ্টিঙত লৈ কিন্তু তেওঁলোকে মাষ্টাৰ ডিগ্ৰী আৰ্ট হিষ্ট্ৰী কৰিবলৈ আহে। মানে কলা ভৱনৰে ল'ৰা ছোৱালী বহুতে আহি যায় বিকজ তাহাঁতৰ ইমান ইণ্টাৰেষ্ট ডেভেলপ হৈ যায় থিয়ৰিখিনিৰ ওপৰত বা আৰ্ট হিষ্ট্ৰী ছাবজেক্টটোৰ ওপৰত। হয়। আৰু পিছত স্কোপ বিলাক কি ধৰণে হয়? মানে বাহিৰতো বিভিন্ন ধৰণৰ ফ্ৰিলেন্সিঙো কৰে নিশ্চয় আৰ্ট হিষ্ট্ৰী পঢ়া পাছত, আৰু বহুতো মানে মিউজিয়াম বা এনেকুৱাৰ লগতো তেওঁলোক জড়িত হ'ব পাৰে। আপুনি অকমান সেই বিষয়ে ক'ব নেকি? আমাৰ যিবিলাক ভিউৱাৰ আছে, চাই আছে, তেওঁলোকে গম পাব তেতিয়া যে আৰ্ট হিষ্ট্ৰীটো লৈ। মই তেতিয়াহ'লে মই আকৌ IIT লৈ গুচি যাওঁ। হয় হা, বিকজ IITত যেতিয়া মই PhDটো কৰিলোঁ, মানে জইন কৰিলোঁ, বহুত মানে ভিজুৱেল আৰ্টছৰে ডিচিপ্লিনৰ মানুহ প্ৰতি ছাৰপ্ৰাইজ যে মানে IITত মানে ফাইন আৰ্ট হয় নেকি। লাহে লাহে মানে মোৰ থ্ৰুৱেদি বা ময়ে বহুতক মানে আই হেড অৰিয়েণ্টেড দেম, মানে আই হেড গিভেন দেম এন আইডিয়া যে ফাইন আৰ্ট বা আৰ্ট হিষ্ট্ৰী ছাবজেক্টটো একদম ৰিজিড হিচাপে যে আৰ্ট হিষ্ট্ৰী, পিয়'ৰ আৰ্ট হিষ্ট্ৰী, সেইটো চিন্তা কৰিব মানে নালাগে। তাৰে বহুত ডাইভাৰ্জনো আছে। যেনেকৈ মই তেতিয়া সোমালোঁ, তাৰপিছত কি হ'ল, মোৰ আৰ্কিটেক্সাৰৰ লগতো কিন্তু জড়িত হৈ গ'লোঁ মই, আৰু আৰ্কিটেক্সাৰ। তাৰপিছতে ফিলচফিৰ লগতো কিন্তু জড়িত হৈ গ'লোঁ। আৰ্ট হিষ্ট্ৰী এটা এনেকুৱা ছাবজেক্ট, ইট ইজ নট অনলি পিয়'ৰ ছাবজেক্ট অফ নয়িং অনলি আ ফৰ্ম অফ ভিজুৱেল আৰ্ট। তাৰ লগত কিন্তু ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্টখিনিও জড়িত আছে, ফ্ৰম চাইক'লজি টু লিটাৰেচাৰ। তুমি ইংলিছ লিটাৰেচাৰটো চোৱা, তুমি একে মানে এভৰিথিং ইজ ইণ্টাৰ কানেক্টেড। তাৰপিছতে তোমাৰ আৰ্কিটেক্সাৰ, তেনেকৈ বহুতখিনি ছাবজেক্ট ইণ্টাৰ ৰিলেটেড হৈ যায়। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি আৰ্ট হিষ্ট্ৰী কৰিব বিচাৰে, মানে তেওঁলোকে ফৰ চিয়'ৰ দে শুড বি কনফিডেণ্ট যে তেওঁলোক ৰিজিডলি অকল আৰ্ট হিষ্ট্ৰী যে কৰিব, আৰ্ট হিষ্ট্ৰী কৰি অকল আৰ্ট হিষ্ট্ৰী ষ্টাডি কৰিব লাগিব এইটো নহয়। ইণ্টাৰডিচিপ্লিনাৰী হৈ গৈছে এতিয়া, আৰু ছাবজেক্টটো মানে ইমান বাছ হৈ গৈছে, তেওঁলোকে মানে তাৰ লগতে আৰু বহুতখিনি লাগে ছাবজেক্ট কানেক্ট কৰি পেলাই পঢ়িব পাৰে, যিটো আমাৰ ইয়াতেও ল'ৰা ছোৱালীখিনিয়ে কৰি আছে। এতিয়া মই ইয়াতে জইন কৰাৰ পিছত যেতিয়া গম পালে, মোক সুধিলে, আমাৰ ইয়াতে আকৌ চবে মানে মেডাম বা ছাৰ নামাতে, দিদি বুলিয়ে মাতে। মোক কয় যে মেঘালী আপুনিতো IITত কেনেকৈ কৰিলে? তাৰপিছতে মই এনকাৰেজ কৰাৰ পিছতে ইয়াৰ পৰাই এতিয়া আমাৰে মানে মোৰে মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট তিনিটা স্কলাৰ এতিয়া কিন্তু কানপুৰত আৰু ৰুৰকীত PhD কৰি আছে। খুব ভাল লাগিলে এইটো কথা শুনি। মানে ইণ্টাৰডিচিপ্লিনাৰী হিচাপেও আমি চিন্তা কৰিব লাগে, অকল আৰ্ট হিষ্ট্ৰী বুলি ৰিজিডলি চিন্তা কৰিলে নহ'ব মানে। আৰু আমি দেখিছো এতিয়া আমাৰ বিভিন্ন ধৰণৰ কাম হৈ আছে প্ৰেক্টিকেল ফিল্ডত, কিন্তু সেইবিলাক ফিল্ডত মানে যদি আমি তাৰ ডকুমেন্টেশ্যনৰ কথা ভাবো, মানে আপোনাৰ ছাজেশ্যনটো কি ধৰণে হ'ব? মানে আপুনি কি ছাজেষ্ট কৰিব মানে ডকুমেন্টেশ্যনৰ ক্ষেত্ৰতো? দিস সাপোজিং এজন চলো আৰ্টিষ্ট, মানে নট চলো আৰ্টিষ্ট, চলো এক্সিবিশ্যন দিব যোনে বিচাৰে আৰ্টিষ্টে, তেওঁতো ডেফিনেটলি কাবাৰ থ্ৰুৱেদি এখন কেটেলগ লিখাই বা কিবা এটা কম্প'জ কৰাব, বা মে বি হি অৰ শ্বি উইল ফিল লাইক ৰাইটিং আ বুক অন হিম না। মই এইটোৱে মানে আই উড ৰাদাৰ ৰিকুৱেষ্ট দ্য আৰ্টিষ্ট
যেতিয়া তেওঁলোকে কাম কৰে সেই সময়ত কিন্তু এজন আৰ্ট হিষ্টৰিয়ান বা আৰ্ট ক্ৰিটিক বা আৰ্ট ৰাইটাৰক লগত ৰাখিব লাগে কামখিনি বুজিবলৈ প্ৰচেছখিনি চাবলৈ আৰু পুৰা বস্তু মানে এণ্টায়াৰ মানে জাৰ্ণি আৰম্ভণিৰ পৰা লাষ্টলৈকে যেতিয়া এক্সিবিশ্যনখন নহয় মানে যাতে থাকি পেলাই গোটেইখিনি মানে কম্প'জ কৰি পেলাই ৰেডি কৰিব লাগে কাৰণ ডকুমেণ্টেশ্যন খুব ইম্পৰ্টেণ্ট কিন্তু ইটছ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ আ এক্সিবিশ্যন এতিয়া হয়তো মানে হয় হয় নিশ্চয় এইটো খুব ভাল মানে আপুনি পৰামৰ্শ দিছে এতিয়া যিসকলে নেক্সট কামটো কৰিব এই কথাটো ভাবি চাব পাৰে তেওঁলোকে কিন্তু সময়ৰ কথাও থাকে নিশ্চয় তাত বিভিন্ন ধৰণৰ কথা থাকিব মানে আমাৰ এতিয়া হাতত সময় ফিনেন্স হয় আৰু এতিয়া আপুনি কিউৰেটৰিয়েল কামো বহুত কৰি আছে অকমান সেই বিষয়েও কওক আপুনি বহুত মেগাজিনৰ লগত আৰ্ট মেগাজিনৰ লগত জড়িত আপুনি আমাৰ ইয়াতে গুৱাহাটী প্ৰেছ ক্লাবত আমি পাইছিলো আপোনাক হয় হয় মই বিশেষকৈ জড়িত আৰ্ট এণ্ড ডিল মেগাজিনখনৰ লগত আৰ্ট এণ্ড ডিল পাব্লিছ হয় দিল্লীৰ পৰা এইটো মান্থলি মেগাজিন এখন সেইখনত মানে মোক লাকিলি তেহেঁতে লাষ্ট যোৱা বছৰ দুখন স্পেচিয়েল ইছ্যু এডিট কৰিব দিলে এজ এ এডিটৰ টু পাব্লিছ ছাবজেক্টছ অন আৰ্ট হিষ্ট্ৰী অফ নৰ্থ ইষ্টৰ গোটেইখিনি তেনেকৈ মই মানে আৰ্ট মেগাজিন কিছুমান আৰ্ট এডিটৰ হিচাপেও মই কাম কৰি আছোঁ কৰি পেলাই মানে মোৰ ডেফিনেটলি বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছে বিকজ ৰিভিউ যিখিনি পাওঁ যেতিয়া যোৱা লাষ্ট টাইম যিটো হ'ল মোৰ মানে নৰ্থ ইষ্টৰ ওপৰত দুখন যি স্পেচিয়েল ইছ্যু ওলালে তাৰপিছত কিন্তু বহুত মানুহে মোক ফোন কৰি পেলাই মানে ক'লে যে আই মিন দে ডিড নো মেনি থিংছ এবাউট নৰ্থ ইষ্ট মানে থ্ৰু দিছ মেগাজিন বহুতে মানে গম পালে নৰ্থ ইষ্টত যে আৰ্ট প্ৰেক্টিছটো মানে ইমান মানে কণ্টেম্পৰেৰী ৱেটো চলি আছে ট্ৰেডিশ্যনেল আৰ্টসমূহ ইমানখিনি আছে বহুতে মানে গম পালে সেইখিনি ভাল লাগে আৰু অফক'ৰ্ছ আৰু এটা বস্তু কি মানে মই এটা মানে স্ক'পো দিব পাৰোঁ এক্সপ'জাৰ এটাও পায় আমাৰ যিখিনি আৰ্টিষ্ট বা কামিং আপ নিউ জেনেৰেশ্যন আৰ্টিষ্ট হয় বা ইনষ্টিটিউটছে হয় তেওঁলোকেও এটা স্ক'প পায় থ্ৰু দিছ মেগাজিন টু গেট এক্সপ'জাৰ এতিয়া আপোনাৰ নতুন পৰিকল্পনা আছে নেকি এইখিনি সময়ত একচুৱেলি কৰি আছোঁ নকৰা নহয় 2-3খন আৰু কিতাপৰ কামেই কৰি আছোঁ কিন্তু তাৰ লগতে যিহেতু তুমিতো জানা মই এতিয়া হেড অফ দ্য ডিপাৰ্টমেণ্ট আৰ্ট হিষ্ট্ৰী কলাভৱনত তাতে আকৌ একাডেমিক প্ৰেছাৰটো বহুত আছে তাৰে মাজতে মই দুখন কিতাপ অলমষ্ট কমপ্লিট হৈছে কমিশ্যন ৱৰ্ডত গেলেৰীৰ পৰা দিছে দিল্লী গেলেৰীৰ পৰা এই দুখন কাম মই অলমষ্ট কমপ্লিট মানে কমপ্লিট ষ্টেজতে আছে আৰু আপুনি বহুত মানে বেলেগ বেলেগ এজ গ্ৰুপৰ লগত নিশ্চয় কাম কৰিবলগীয়া হৈছে আপোনাৰ কাৰণ শান্তি নিকেতনত আমি জানো তাত এজ মানে এটা হেৰিত এটা স্কিমত তাত এজৰ কোনো বাৰ নাই যিকোনো বয়সৰ এটা তেনেকুৱা এটা কোৰ্চ আছে বুলি শুনিছো এইটো এতিয়া আছেনে বাৰু মই তোমাক কৈছোঁ এইটো আছে 1 year চাৰ্টিফিকেট কোৰ্চ কেজুৱেল কোৰ্চ 1 year কেজুৱেল কোৰ্চ আৰু ইণ্টাৰেষ্টিংলি যোৱা বছৰ আমাৰ 1 year কেজুৱেল কোৰ্চত IIT ৰিটায়াৰ্ড প্ৰফেচৰ ফ্ৰম কানপুৰ তেখেত আহিছিলে কোৰ্চটো কৰিবলৈ বিকজ তেওঁ মাৰ্কেটিঙৰ আছিলে হি ৱাজ আ মেনেজমেণ্ট গুৰু মেনেজমেণ্টৰ প্ৰফেচৰ আছিলে কিন্তু তেওঁৰ আৰ্ট হিষ্ট্ৰীৰ ওপৰত ইমান ইণ্টাৰেষ্ট ডেভেলপ হ'ল তেওঁ সেই 1 বছৰ ইয়াতে থাকি পেলাই কেজুৱেল কোৰ্চ এটা কৰিলে সব ডিপাৰ্টমেণ্টতে মানে কেজুৱেল কোৰ্চ 1 বছৰ আছে কিন্তু পৰীক্ষা দিব লাগে নেকি পৰীক্ষা দিব লাগে তাৰ কাৰণে হয় মানে সেইটো ইণ্টাৰভিউ হয় প্ৰথমতে হয় আৰু তাৰপিছতে তেওঁলোকে ৰেগুলাৰ বেচিছত চেমিনাৰ প্ৰেজেণ্ট কৰিব লাগে আৰু 1 বছৰ পিছত তেওঁলোকৰ চাৰ্টিফিকেট দিয়া হয় আচ্ছা তেতিয়া আপুনি বেলেগ বেলেগ এজ গ্ৰুপৰ লগত যেতিয়া আপুনি ধৰক আপুনি পঢ়াবলগীয়া হয় বা তেওঁলোকৰ লগত ডিল কৰিবলগীয়া হয় তেতিয়া কেনেকুৱা ধৰণৰ আপোনাৰ অভিজ্ঞতা হৈছে কিবা ৰসাল অভিজ্ঞতা হৈছে নেকি কেতিয়াবা ৰসাল এনে তেনেকুৱা আছে not from the students কিন্তু মই ষ্টুডেণ্টছখিনিৰ লগত যিখিনি মোতকৈ চিনিয়ৰ বা মই যে ক'লোঁ যোৱাবাৰ আহিলে যে ফেকাল্টিজন তেখেতৰ লগত
যেতিয়াবা ক্লাছ এটা কৰিলো তাৰপিছত কিন্তু তুমিতো জানাই শান্তি নিকেতনৰ এটা ট্ৰেণ্ড আছে যে 1 ঘণ্টাৰ কোৰ্ছে কিন্তু মানে ইটছ নট দ্যাট তাৰপিছতে উই কেন কণ্টিনিউ উইথ আৱাৰ ডিছকাশ্যনছ এণ্ড লেকচাৰ্ছ অভাৰ আ কাপ অফ টি তাৰপিছতে তেওঁৰ পৰা কিন্তু মই বহুতখিনি শিকিব পাৰিছোঁ ভাল হয় আমিও জানিব বিচাৰিলো হয় হয় এটা আৰু এটা ষ্টুডেণ্ট আছে সি এতিয়া ব্ৰিজ কোৰ্চত জইন কৰিছে মাষ্টাৰ ডিগ্ৰী এবছৰ দি পাব সি PhD কৰি আহিছে এব্ৰডৰ পৰা ইন সি IIT কেমিকেল ইঞ্জিনিয়াৰিং মাষ্টাৰ ডিগ্ৰী IIT PhD কৰি আহিছে এব্ৰডৰ পৰা তাৰপিছত সি আকৌ বেক টু বেচেলৰ ডিগ্ৰী ব্ৰিজ কোৰ্চ ফৰ আৰ্ট হিষ্ট্ৰী তাৰ যিখিনি কালেকশ্যন বা তেওঁৰ PhD ছাবজেক্ট লৈ যিখিনি তেওঁ আমাক কৈ আছে বা ডিছকাছ কৰি আছে আমাৰ কাৰণে কিন্তু এইটো এনলাইটিং ইটছ অলৱেজ আ গিভ এণ্ড টেক মেটাৰ খুব ভাল লাগে শিকিবলৈ এজ গ্ৰুপৰ ফেক্টৰ এটা আছে বাট দেন ইটছ গুড আৰু আমি যিহেতু নিজেও আৰ্টৰ ষ্টুডেণ্ট আমি দেখিছিলো বহুতে পঢ়িব বহুত বেয়া পায় হিষ্ট্ৰী পঢ়িব বহুত বেয়া পায় আৰ্ট ষ্টুডেণ্ট আপুনিও নিশ্চয় এনেকুৱা ষ্টুডেণ্ট লগ পাইছে তেতিয়া মানে কি ধৰণে আপোনালোকে তেওঁলোকক কৰাবলগীয়া হয় একচুৱেলি টান পায় বহুতে মানে প্ৰথমতে মনত থাকে যে বহুত টান মানে হিষ্ট্ৰী বহুত টান হ'ব এই ধৰণৰ এটা মনত থাকে বহুতৰ ভয় থাকে ৰাইটিং ফবিয়া থাকে বহুতৰ যে মই লিখিব নোৱাৰো আঁকিব পাৰো লিখিব নোৱাৰো পাইছেনে তেনেকুৱা ষ্টুডেণ্ট এনেকুৱা আছে বহুত আছে কিন্তু ইয়াতে মই এটা তোমাক কথা কওঁ আমাৰ ইয়াৰে যিটো কোৰ্চ কাৰিকুলাম UGC কোৰ্চ কাৰিকুলাম যিটো আছে কিন্তু আমাৰ নিজস্ব এটা যিটো এনভাইৰনমেণ্ট আছে শান্তি নিকেতনৰ সেই এনভাইৰনমেণ্টে ল'ৰা ছোৱালীক কিন্তু অট'মেটিকলি কিন্তু মানে ভাল পোৱাই দিয়ে অকল ছাবজেক্টটো নহয় বা নিজৰ কাম নহয় গোটেই জেগা মানে এণ্টায়াৰ শান্তি নিকেতনকে ভাল পাই যায় তাৰপিছত যেতিয়া সেই ভাল পোৱাটো মানে আহি যায় মনত তেওঁক আৰু কোনো ৰখাব নোৱাৰে তাৰপিছতে ল'ৰা ছোৱালীখিনিও নিজে মটিভেট হৈ যায় মানে ষ্টাডি কৰিবলৈ আৰু আমি অকল মানে ক্লাছৰুম টিচিঙতে কিন্তু জোৰ নিদিওঁ মানে টিপিকেল এই যে ক্লাছৰুমতে বহি ইনচাইড দ্য ক্লাছৰুম ফেন বা AC চলাই ক্লাছ ল'ম সেইটো নহয় আমাৰ বাহিৰতো ক্লাছ হয় গছৰ তলতো একাপ চাহ নিজেও খাওঁ ল'ৰা ছোৱালীখিনিও চাহ খাব তাৰে মাজতে আমি ডিছকাছ কৰি এটা কেজুৱেল ডিছকাশ্যন কৰিও আমি ক্লাছ লওঁ সেই তেনেকৈ কৰিও আমি ল'ৰা ছোৱালীখিনিকো মটিভেট কৰোঁ কিন্তু কাৰণ বহুতৰ এটা ফবিয়া আছে ক্লাছৰুম ফবিয়া এটা আছে ক্লাছলৈ যাব বৰ লাগে বা মোক বোলা ঠিক আছে আজি বতৰটো খুব ধুনীয়া এতিয়া ছানি ৱেডাৰ ব'ল আমি বাহিৰত বহোঁ এটা লেটাৰ ডিছকাছ তাহাঁতকে ডিছকাছ কৰিব দিওঁ তোমালোকে আৰ্টিষ্টৰ বিষয়ে কি জানা কোৱা বা কিয় ভাল লাগে বা কিয় বেয়া লাগে তেনেকৈ কৰি উই ইণ্টাৰেক্ট আৰু অকল যে সিহঁতক লিখিবলৈ দিওঁ সেইটো নহয় আমি কিন্তু তাহাঁতৰ লগত বাইবা পৰীক্ষাও লওঁ এটা গ্ৰুপ ডিছকাশ্যন ৰাখোঁ তাৰপিছতে তাহাঁতক আমি কওঁ তোমালোকে প্ৰেজেণ্টেশ্যন দিয়া তোমালোকৰ নিজৰ কামৰ ওপৰত আমাক কোৱা আৰ্ট হিষ্ট্ৰী কিতাপৰ ওপৰত আমাক নালাগে কোনো ডাঙৰ আৰ্টিষ্টৰ ওপৰতো আমাক এতিয়া জানিব নালাগে বেচিকেলি আমি তাহাঁতক নিজৰ কামৰ ওপৰতো ডিছকাছ কৰিবলৈ কওঁ তেতিয়া তাহাঁতৰ কি হয় অট'মেটিকলি ইণ্টাৰেষ্ট ডেভেলপ হয় ভাবে তাহাঁতে নিজে ভাবে যে এতিয়া যদি কামৰ ওপৰত কৰিবলৈ হয় মইতো পঢ়িবই লাগিব ইনডাইৰেক্টলিটো পঢ়িবই লাগিব আৰ্ট হিষ্ট্ৰী বুকছ খুলিবই লাগিব আগৰ আৰ্টিষ্টবোৰৰ ওপৰত জানিব লাগিব আৰ্ট হিষ্টৰিয়ানখিনি কেনেকৈ এনালাইচিছ কৰিছে বা নিজে চেল্ফ এনালাইচিছ আৰ্টিষ্টটো আছে যোনে নিজৰ ওপৰতো লিখিছে তেনেকৈ কৰি তাহাঁতে কিন্তু আকৌ অট'মেটিকলি ভাল পাব ধৰে ছাবজেক্টটো মেঘালী বা চব বস্তুতেই মানে চেঞ্জেছ আহিছে পৰিৱৰ্তন আহিছে প্ৰত্যেকটো ফৰ্মেট চেঞ্জ হৈছে প্ৰত্যেক ফিল্ডতে নতুন কিছু আমি দেখিছো পুৰণি বস্তু কিছু নোহোৱা হৈ গৈছে ঠিক তেনেকে আৰ্ট হিষ্ট্ৰীৰ ক্ষেত্ৰত বা আৰ্ট ৰাইটিঙৰ ক্ষেত্ৰত নতুন কি আহিছে আৰু পুৰণি কি নোহোৱা হৈ গৈছে আপোনাৰ দৃষ্টিত এতিয়া মই কওঁ দুটাই আছে পুৰণি ট্ৰেডিশ্যনেল ফৰ্ম অফ আৰ্টো আছে আৰু কণ্টেম্পৰেৰী ৱেটো কিন্তু লুকিং এট আৰ্টটো আছে মই যিহেতু ইয়াতে দেখিছোঁ তাৰমানে তুমি জানাই ইয়াতে মোৰ এবাৰ শান্তি নিকেতনত জইন কৰাৰ পিছতে এটা মোৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জ নিজকে মানে টু আপগ্ৰেড মাই চেল্ফ তুমি মানে এটা হিষ্ট্ৰী আছে শান্তি নিকেতনৰ তাৰপিছতে ইয়াতেতো মই দেখিছোঁ ট্ৰেডিশ্যনেল ফৰ্ম অফ আৰ্ট হিষ্ট্ৰীও লিখে কণ্টেম্পৰেৰী আছে কিন্তু কোনো হেৰাই যোৱা নাই মানে পুৰণা ষ্টাইলটো বা তুমি যে কৈছা পুৰণি ৱেটো ক'ৰবাত হেৰাই গৈছে নেকি আই ডোণ্ট থিংক চ' দেৰ আৰ চাম পিপল হু আৰ ষ্টিল ফলোয়িং দ্য ট্ৰেডিশ্যনেল ৱে অফ
এনালাইজিং বা আৰ্ট ৰাইটিং আৰু কণ্টেম্পৰেৰী ইছ্যুজো কিন্তু আছে ল'ৰা ছোৱালীখিনিও কৰি আছে ফেকাল্টিখিনিও কৰিছে বা আমাৰ পাছ আউট ল'ৰা ছোৱালীখিনিও কিন্তু যেতিয়া ক্ৰিটিকেল ৰাইটিং কৰে তেতিয়া দে লুক আপন ইন দেয়াৰ অ'ন ভিজুৱেল কাৰণ আমি একচুৱেলি কম্পাৰ্টমেণ্ট হিচাপে ৰাখিব নোৱাৰিম যে ট্ৰেডিশ্যনেল আৰ্ট ৰাইটিং বা কণ্টেম্পৰেৰী ৰাইটিং ইট ডিপেণ্ডছ অন দ্য ৱে দ্য art historian or the art critic analyze the art form. আৰু যেতিয়া কোনোবাই নতুন ফৰমেটত লিখিব খোজে তেতিয়া তাক কি ধৰণে এপ্ৰিচিয়েট কৰা হয় মানে ফৰমেট আমি ফৰমেট দেখো সাধাৰণতে এটা ফৰমেটত চলি থাকে কিন্তু কেতিয়াবা সেই একেখিনি কথাকেই যদি নতুন ফৰমেটত ক'বলৈ চেষ্টা কৰা হয় খেতুৰ ফ্লেক্স মানে খেতুৰ ফ্ৰীডম আছে নে ডেফিনেটলি আছে কিয় নাই তাতে মানে বহুতৰ এনেকুৱা কন্ট্ৰভাৰ্চিও হৈ যায় ৰাইটিঙত বাট ইউ হেভ দ্য লিবাৰ্টি এই লিবাৰ্টিটো আছে ইন হোৱাট ফৰ্ম ইউ কেন ৰাইট কাৰণ আগৰ পৰাই যদি দেখুৱা মানে আগৰ আৰ্ট হিষ্টৰিয়ানখিনিও বা আৰ্ট ক্ৰিটিক বা ফিলচফাৰীয়েও যিখিনি ফিলচফাৰ আছে তেওঁলোকে যিখিনি আৰ্টৰ ওপৰত লিখিছে sometimes it becomes very controversial also কিন্তু এই ফ্ৰীডম অফ ৰাইটিং বা এই লিবাৰেশ্যনটো ইহঁতৰ আছে লিবাৰ্টিটো আছে মানে আপোনাৰ ভাল লগা ৰাইটাৰ কোন আছে বহুত আছে তেনেকুৱা মানে আমাৰ ইয়াতেতো অফক'ৰ্চ প্ৰফেচাৰ আৰ শিৱকুমাৰ তেওঁ আমাৰ এতিয়াও মোৰ ফেকাল্টি হয় মোৰ কলিগ হয় বা ছিনিয়ৰ মোৰ ফেকাল্টি তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনি বা তেখেতৰ যেনেকুৱা ষ্টাইল অফ ৰাইটিং ভাল লাগে তাৰপিছতে গীতা কাপুৰৰ ৰাইটিং মোৰ ভাল লাগে পাৰ্থ মিশ্ৰৰ ৰাইটিং মোৰ ভাল লাগে তেনেকৈ আছে এনেকুৱা বহুত আছে যাৰ পৰা মই ইনস্পায়াৰ্ড হওঁ লিখাত আপুনি যেতিয়া প্ৰথম অৱস্থাত লিখিছিল তেতিয়া আপোনাক কোনোবাই গাইড কৰিছিল নেকি মই ক'লো যে মই ষ্টাৰ্টিং কৰিছিলোঁ যেতিয়া মই PhD কৰি আছিলোঁ তেতিয়া মই মোৰ লিখা পুৰা ৰাইট আপটো মোৰ গাইডক মই দিছিলোঁ তেওঁ অৱশ্যে তেওঁ ডেফিনেটলি পজিটিভ ছাজেশ্যনছ দিছিলে দিয়াৰ পিছত মই পাব্লিছ কৰোঁ কিন্তু এটা বস্তু ইটছ ভেৰি ইণ্টাৰেষ্টিং মোৰ গাইডে কিন্তু কোনোদিন মোক মানে ৰাস্তাটো দেখাই দিয়া নাই মোক ক'লে মই যদি তোমাক ৰাস্তা দেখাই দিওঁ ক'ত পাব্লিছ কৰিব লাগে বা হাউ টু পাব্লিছ তুমি হেণ্ডিকেপ হৈ যাবা মই তোমাক পেপাৰখন মানে চাই দিম পঢ়ি দিম কাৰেকশ্যন কৰি দিম ৰেষ্ট তোমাৰ ওপৰত কথা টু টেক দ্য চেলেঞ্জ এণ্ড চেণ্ড ইট ফৰ ইয়াৰ পাব্লিকেশ্যন এইটোও কৈছিলে তুমি প্ৰথম ইনিচিয়েল ষ্টেজত তুমি 10খন পাব্লিকেশ্যন হাউচত দিলে বা 10খন জাৰ্নেলত দিলে বা 10খন মেগাজিনত দিলে তাৰপৰা মেবি এখনে তোমাক ৰেছপণ্ড কৰিব কিন্তু তুমি যে এখন জাৰ্নেলতে দি পেলাই ৰখি থাকাৰ ৰেছপন্স আহিবলৈ মেবি নাহিবও পাৰে সেই বস্তুটো মই মানে মনত ল'লোঁ যেতিয়া তাৰপিছতে মই ইনিচিয়েল ষ্টেজত যেতিয়া লিখা আৰম্ভ কৰিলোঁ তেনেকৈ মই এখন এখন লিখা শেষ হোৱাৰ পিছত লগে লগে মই নিজেই বিচাৰিলোঁ ইণ্টাৰনেটৰ থ্ৰুৱেদি বা থ্ৰু এডভাৰটাইজমেণ্ট বা ইন চাম ডিফাৰেণ্ট চ'ৰ্চেছ পাব্লিছ কৰিবলৈ মই মোৰ আৰ্টিকেলখিনি পঠাওঁ তেতিয়া মই সেই মেডামৰ তেখেতৰ কথা মোৰ মনত আছিলে যে মই 4-5খন 10খন জেগাত মই পঠাইছিলোঁ আৰু যেতিয়াই মোৰ ৰেছপন্স এখনৰ পৰা আহে ডেফিনেটলি মই ইনফৰ্ম কৰি দিওঁ বেলেগখিনিক যে মাই পাব্লিকেশ্যন ইজ বিন একচেপ্টেড আপোনালোকে টাইমলি আৰু পাব্লিছ নকৰিব এই ইনিচিয়েল ষ্টেজত কিন্তু এটা মানে দুখ লাগে ইনিচিয়েল কেতিয়াবা যদি মই কাৰো পৰা ৰেছপন্ড কৰা নাই আৰু কোনোৱে মোৰ লিখাখন চাগে একচেপ্ট কৰা নাই ইনিচিয়েল ষ্টেজত কিন্তু সেই এটা ভয় বা ৰেষ্টলেছনেছ আছিলে তাৰপিছতে এটা চেলেঞ্জ আছিলে কাৰণ আমাৰ মানে যদি পাব্লিকেশ্যন নহয় আমাৰ থিচিছ ছাবমিট কৰিব নোৱাৰোঁ ৰুলছ আছিলে 4খন ৰিনাউণ্ড জাৰ্নেলত আমি পাব্লিছ কৰিবই লাগিব তেতিয়াহে আমাৰ থিচিছখন আমি ছাবমিট কৰিব পাৰিম সেই ক্ষেত্ৰত লাকিলি মোৰ 11খনমান পাব্লিকেশ্যন হৈ গৈছিলে তাৰপিছত কনফিডেঞ্চ নিজে আহি গ'ল আৰু তাৰপিছত পিছত মোক নিজে এপ্ৰ'চ কৰিব ধৰিলে জাৰ্নেলৰ মানে এডিটৰ্ছবোৰে এপ্ৰ'চ কৰে বা ইণ্ডিভিজুৱেলি মোক এপ্ৰ'চ কৰিব আৰম্ভ কৰিলে মই চিলেক্ট কৰোঁ আই এম চিলেক্টিভ এবাউট মাই ৰাইটিং তাৰপিছতে মই তেনেকৈ কাম কৰিবলৈ বাইদেউ এতিয়া আমি দেখিছোঁ বহুত সময়ত কি হয় ইণ্টাৰনেটৰ পৰা বহুত কপি পেষ্ট কৰে বহুতেই ৰাতিটোৰ ভিতৰতে বহুত লিখিও দিয়ে ধৰক কোনোবাই কপি কৰিলে তাৰপিছত প্ৰব্লেম হ'ল ক'বলগীয়া হ'ল এনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে নেকি কেতিয়াবা মোৰ ৰাইটিং লৈ নে বেলেগৰ ৰাইটিং লৈ পেলাই যেতিয়া আপুনি ধৰক বিভিন্ন চেমিনাৰ কৰিছে তেনেকুৱা ক্ষেত্ৰত দায়িত্ব লৈছে ডেফিনেটলি হৈছে
চেমিনাৰৰ ক্ষেত্ৰতে মই কওঁ, মই এখন চেমিনাৰত মই চেয়াৰপাৰ্চন হিচাপে যেতিয়া আছিলোঁ, তাতে এটা মানে PhD স্কলাৰে হ'ব, তেওঁ গাইড লৈ আহিছিলে আৰু যেতিয়া মানে প্ৰেজেণ্টেশ্যন কৰিলে মানে আৰম্ভণিৰ পৰা শেষৰলৈকে কিন্তু মানে কপি পেষ্ট ফ্ৰম ইণ্টাৰনেট, তাতে মই ক'বলৈ বাধ্য হ'লোঁ আৰু তেনেকুৱা মানে ডিপেণ্ড অন দ্য পাৰ্চন টু পাৰ্চন, মানে হাউ কেন পিপল টেক ইট। আৰু মানে ইণ্টাৰনেট অহাৰ পৰা পজিটিভ ছাইডো আছে, নেগেটিভো আছে, তুমি জানা। এতিয়া তেওঁলোকৰ নিজৰ যদি বিবেকে মানা নকৰে, ষ্টপ নকৰে, মানে আমি তাতে ক'বলৈ একো নাই আৰু। মানে বেয়া কাম কৰাটোক আমি গুৰুত্ব দিয়াটো উচিত নহয়, ভাল কামটো আমি চালেই হ'ল। Exactly. মানে সেইটো তেওঁলোকৰ ওপৰত how they take it. তেওঁলোকে যদি তেনেকে কৰিব খুজিছে, তেওঁলোকৰ উদ্দেশ্য যদি সেইটো, আমাৰ তাত we can help. Exactly. হয় বাইদেউ, আপোনাৰ এই গোটেই কথাবিলাকৰ ক্ষেত্ৰত আপোনাৰ মাৰ কথা আপুনি ক'ব আমাক অকমান? আপোনাৰ মা, আপোনাৰ ঘৰখন, পৰিয়াল, আপোনাৰ ছোৱালী, এই গোটেইবিলাক আপুনি বাকী সময়ত কি কৰে, কি কৰি ভাল পায়? মা মোৰ ষ্ট্ৰেংথ আছিলে, চবতকে ডাঙৰ ষ্ট্ৰেংথ আছিলে মোৰ কাৰণে। হয়। কিন্তু মোৰ মাৰ লগত মই একনলেজ কৰিব লাগিব মোৰ ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড আৰু মানে মোৰ ভনী জয় আৰু তেওঁৰ পৰিবাৰ, মানে মোৰ ভণ্টিৰ ইনলজ, তেখেতসকলে যিখিনি মোক এনকাৰেজ কৰিলে, বিশেষকৈ মোৰ ভনী জয়, মোৰ গোটেই এই ভণ্টি আৰু ভনী জয় এই মানে মোৰ লাইফটো ফ্ৰম গুৱাহাটীৰ পৰা একদম IIT লৈকে তেওঁলোকৰ ছাপৰ্ট নহ'লে কিজানি মই আজি এই পজিশ্যনত নাথাকিলোহেঁতেন। আৰু মোৰ মায়ে মানে যিটো মোক ছাপৰ্ট কৰিলে, মোৰ ছোৱালীজনীক মায়ে ডাঙৰ দীঘল কৰিলে যেতিয়া মই ৰুৰকীত আছিলোঁ, মাৰ ষ্ট্ৰেংথটো মোৰ ভণ্টি আৰু ভনী জয়, এই তিনিজন মানে মোৰ কাৰণে দে প্লেড আ মেজৰ ৰোল টু চেঞ্জ মাই লাইফ। মোৰ ভণ্টিৰ নাম ঈশানী গোস্বামী শৰ্মা আৰু মোৰ ভনী জয় প্ৰেমজিৎ শৰ্মা, তেওঁ গুৱাহাটীতে থাকে। মোৰ ঘৰৰ মানুহখিনিয়ে মোক বহুত ছাপৰ্ট কৰিলে, তাৰপিছতে মোৰ ভণ্টিহঁত আৰু মইতো মোৰ ব্ৰাদাৰ ইন লৰ কথাই কৈছোঁ, যোনে মোক খুব ছাপৰ্ট কৰিলে। তাৰপিছত যেতিয়া মই শিলচৰত মই বেলেগ বেলেগ ইনষ্টিটিউশ্যনতো কাম কৰি বা চাকৰি কৰি আহিছিলোঁ শিলচৰত জইন কৰাৰ আগতে। তাৰপিছত যেতিয়া মই শিলচৰত জইন কৰিলোঁ, তাতে মই মানে মোৰ কলিগ মিষ্টাৰ নিৰ্মল কান্তি ৰয়, মানে হেড অফ দ্য ডিপাৰ্টমেণ্ট তাৰে ভিজুৱেল আৰ্টছৰ, তেখেতক লগ পালোঁ আৰু তেনেকে মানে আমাৰ এটা মানে ৰিলেশ্যনশ্বিপ ডেভেলপ হ'ল, য'ত মানে উই ডিচাইডেড কি মানে অফক'ৰ্চ মোৰ ঘৰৰ ছাপৰ্ট, তাৰপিছতে চবৰে ছাপৰ্টৰ পৰা মানে they decided that like ঠিক আছে মানে we can think about settling together, একেলগে মানে ছেটেল হোৱাৰ কাৰণে। তাৰপিছত তেতিয়া মই 2015 আকৌ ৰিছেটেল হ'লোঁ আৰু মানে তেওঁৰ কথা ক'লে আৰু শেষ নহ'ব, বিকজ অসম্ভৱ ছাপৰ্টিভ। মানে আজি যিটো জেগাত মই আছোঁ এই শান্তি নিকেতনত, তেওঁৰো কিন্তু বহুত যোগদান আছে। তেওঁ বহুত ছাপৰ্ট কৰিছে। এনেই নৰ্মেলি ধৰি লওক কি হয় মানে তেওঁৰ মানে কোনো মই মেইল ইগ' দেখা নাই, য'ত মানে এজনী ফিমেল যদি আগবাঢ়ি যায়, it's always said that when a successful man or behind, it's always a woman. But for me, like more success to kintu is because of him. After I met, of course, তাৰ আগলৈকে my whole story was বেলেগ, মানে এটা ডিফাৰেণ্ট ষ্টৰি আছিলে। তাৰপিছতে 2015 চনৰ পৰা যেতিয়া তেওঁক লগ পাইছোঁ, তাৰপিছৰ পৰা কিন্তু মোৰ যিখিনি এনকাৰেজমেণ্ট পালোঁ, একাডেমিক এনকাৰেজমেণ্ট, মানে আই শুড অলৱেজ বি গ্ৰেটফুল টু হিম, মানে বহুতখিনি কৰিলে। আৰু আজি সেইকাৰণে চাগে মই ইমান দূৰ আগবাঢ়িব পাৰিছোঁ, কাৰণ যেতিয়া মই কনফাৰেন্সত যাওঁ বা বাহিৰত যাব লগা হয়, তেতিয়া অলৱেজ মানে মোৰ ছোৱালীক তাতে ৰাখোঁ, তেওঁৱে চাই, মানে খুব এফেকশ্যনেট হয়। আৰু গোটেইখিনি হেল্প যিখিনি পাব লাগে ফ্ৰম আ হাজবেণ্ড, আই হেভ গট ফ্ৰম হিম। আৰু তেনেকে সেইকাৰণে মই মানে বহুত আগবাঢ়িব পাৰিছোঁ। গোটেই ধৰক কলেজীয়া লাইফটো আপোনাৰ বিভিন্ন সময়ত আপুনি বিভিন্ন মানুহক পাইছে, বিভিন্ন আপুনি আমাৰ দিলীপ তামুলী ছাৰক পাইছে, তাৰপিছত এনেকে আপুনি বহুতকে পাইছে, তাৰপিছত শান্তি নিকেতনতো আছে আপোনাৰ। তাৰপিছত এই গোটেইখিনিৰ মাজত আপুনি ৩-৪জন মানুহৰ যদি নাম ল'ব লাগে, অকমান ক'ব ভাল লাগিব।
হয় মই যদি মানে তুমি ফেকাল্টি মানে মোৰ যোনে মোক এনকাৰেজ কৰিছে তো হয় হয় আৰ্ট কলেজত মই সকলো টিচাৰৰ নামেই ল'ম তেওঁলোকৰ কাৰণে আজি মই এই জেগাত আছোঁ তেওঁলোকে মোক মানে শিক্ষা দীক্ষা নিদিলে মই আজি এই পজিশ্যনত নাপালোহেঁতেন মানে ইন্ট্ৰডিউচিং ফাইন আৰ্ট হোৱাট ইজ ফাইন আৰ্ট বা ভিজুৱেল আৰ্ট মই তেওঁলোকৰ পৰাই জানিলোঁ মানে আই উইল বি অলৱেজ থেংকফুল টু অল দ্য ফেকাল্টিজ অফ গভৰ্ণমেণ্ট আৰ্ট কলেজ আৰু স্পেচিয়েল থেংকছ টু দিলীপ তামুলী ছাৰ ছাৰে সদায় এনকাৰেজ কৰিলে মোক আৰম্ভণিৰ পৰা একদম এতিয়ালৈকে মোৰ লগত যোগাযোগ আছে আৰু অফক'ৰ্চ মানে মোৰ গাৰ্জেন হিচাপে বা এতিয়াও মোৰ লগত মানে যোনে মানে মোক এই অৱশ্যে এতিয়া ষ্টুডেণ্টে ভাবে অজিত শীল ছাৰ তেওঁলোকে মানে মোক খুব এনকাৰেজ কৰিলে আৰু প্ৰফেচাৰ ডি কে নৰিয়াল IIT ৰুড়কীৰ তাৰপিছতে মোৰ ছুপাৰভাইজাৰ প্ৰফেচাৰ ইলা গুপ্তা এওঁলোক মানে মোৰ কাৰণে খুব ইনস্পায়াৰিং আৰু ইয়াতে অহাৰ পিছৰ পৰা প্ৰফেচাৰ নিৰ্মলেন্দু দাস আৰু অজিত শীল ছাৰ তেওঁলোকে কিন্তু মোক খুব এনকাৰেজ কৰিলে ইয়াতে অহাৰ পিছত মানে আকৌ নতুনকৈ কাম কৰিবলৈ কাৰণ ইয়াতে আহি পেলাই মই অলপকৈ আৰ্টিকেল হিচাপে ইণ্ডিভিজুৱেল শান্তি নিকেতনৰ আৰ্টিষ্টৰ ওপৰত মানে আৰম্ভ কৰিছোঁ লিখিবলৈ তাৰে মাজত মই নিৰ্মলেন্দু দাসৰ ওপৰত লিখিলোঁ ঝনক ঝংকাৰ নজৰীৰ ওপৰত লিখিলোঁ অজিত শীলৰ ওপৰত লিখিলোঁ তেনেকৈ মই ষ্টেপ বাই ষ্টেপ মানে এজনকৈ আৰ্টিষ্ট শান্তি নিকেতনৰ আৰ্টিষ্ট লৈ পেলাই মই এতিয়া বৰ্তমান ষ্টাডি কৰি আছোঁ আগতে মই যেতিয়া শিলচৰত আছিলোঁ মই আৰু এজন মানুহৰ কথা মই ক'ব বিচাৰিছোঁ তেখেত এতিয়া আমাৰ মাজত নাই প্ৰফেচাৰ প্ৰফেচাৰ গৌতম বিশ্বাস তেখেত মানে মোৰ কাৰণে আৰু এজন মানে হি ৱাজ লাইক এ ফাদাৰ ফিগাৰ টু মি আৰু তেতিয়া মই যেতিয়া তাতে আছিলোঁ মোক অসম্ভৱ এনকাৰেজ কৰিছিলে তেখেতে তাৰে ভাইচ চেঞ্চেলৰ আছিলে বাট আনফৰ্চুনেটলি মানে তেখেত আমাৰ মাজত এতিয়া নাই আৰু তেওঁ মোক খুব এনকাৰেজ কৰিছিলে আৰু তেওঁৰ থ্ৰুৱেদি মই এটা ফেলোশ্বিপৰ কথা মানে গম পাইছিলোঁ তেওঁ মোক কৈছিলে যে তুমি এটা ফেলোশ্বিপ আছে ফৰ ছ'চিয়েল ষ্টাডিজ কাৰণ আমাৰ তুমি চাবা ছায়েন্সৰ ক্ষেত্ৰত কিন্তু বহুত ফেলোশ্বিপ আছে মানে ছায়েন্স তাৰপিছতে কমাৰ্চ ইঞ্জিনিয়াৰিং মেডিকেল বাট যেতিয়া হিউমেনিটিজ আৰু ছ'চিয়েল ছায়েন্সৰ কথা আহে তেতিয়া ফেলোশ্বিপবোৰ লিমিটেড হৈ যায় বিশেষকৈ ইণ্ডিয়াত এব্ৰডত আছে বহুত মানে চ'ৰ্চেছ আছে বাট বহুত কাৰণত মানে আমি এব্ৰডত যোৱাৰ কাৰণে এতিয়া মানে চিন্তা কৰিব লগা হয় চাকৰি ক্ষেত্ৰত মানে যাব নোৱাৰোঁ বা ল'ৰা ছোৱালী থাকে তাৰপিছতে তেখেতে মোক যেতিয়া ক'লে মই মানে চাৰ্চ কৰি দেখিছোঁ যে বিৰাট প্ৰেষ্টিজিয়াছ এটা ফেলোশ্বিপ হয় আৰু মই ইয়াতে অহাৰ পিছত মই এপ্লাই কৰিলোঁ ফেলোশ্বিপটোৰ কাৰণে এইটো একচুৱেলি এছ'চিয়েটশ্বিপ বুলি কয় আৰু এইটো 3 বছৰৰ কাৰণে এভেইল কৰিব পাৰা আৰু বছৰেকত এবাৰ যাব লাগে তাতে থাকিবলৈ আৰু সেই ফেলোশ্বিপটো ইণ্ডিয়ান ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ এইটো UGC আণ্ডাৰতে মানে পৰে য'ত মানে আমাৰ তাতে থাকি একমাহ থাকি তাতে আমি ৰিচাৰ্চৰ যিখিনি প্ৰগ্ৰেছ কৰিছোঁ তাৰমানে মই এটা প্ৰজেক্ট এপ্লাই কৰিব লাগিব এটা প্ৰপ'জেলৰ কাৰণে আৰু প্ৰপ'জেলটো যদি মানে তাহাঁতে একচেপ্ট কৰে তেতিয়া উই গেট এ ফেলোশ্বিপ আৰু মই যেতিয়া জইন কৰিছোঁ আমাৰ 7জন মানুহ চিলেক্ট হৈছিলে 7 স্কলাৰ্ছ তাৰ পৰা আৰু এগৰাকী কিন্তু অসমৰ পৰাও গৈছিলে প্ৰদ্যুম্ন শৰ্মা তেখেত পাঠশালা হি ইজ ফ্ৰম পাঠশালা বাট হিষ্ট্ৰী ফ্ৰম হিষ্ট্ৰী স্পেচিয়েলাইজেশ্যন তাতে মানে তেনেকৈ বেলেগ বিভিন্ন ছাবজেক্টৰ মানে স্কলাৰ্ছবোৰৰ লগত ইণ্টাৰেকশ্যন হয় আলোচনা হয় এটা এণ্টায়াৰলি মানে একমাহ আমাৰ পুৰা স্কলাৰলি এটা মানে ডিছকাশ্যনছ হয় আৰু সেই তোমাৰ ফেলোশ্বিপটো ইট ইজ প্ৰেষ্টিজিয়াছ বিকজ আমাৰ হিউমেনিটিজ আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে মানে খুব লিমিটেড আৰু তুমি চাগে বেকগ্ৰাউণ্ডটো জানাই যে সৰ্বপল্লী ৰাধাকৃষ্ণন যেতিয়া তাতে মানে যেতিয়া আমাৰ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট আছিলে তেতিয়া এই যিটো ভাইচৰয় বিল্ডিং তাতে এডভান্স ষ্টাডিটো ভাইচৰয় বিল্ডিং হয় তেওঁ তেতিয়া ডিচাইড কৰিলে যে এইটো কনভাৰ্ট কৰি যদি পাৰি মানে ছ'চিয়েল ছায়েন্স আৰু হিউমেনিটিজৰ ৰিচাৰ্চৰ কাৰণে তেতিয়া মানে স্কলাৰ্ছবোৰৰ বহুত বেনিফিট হ'ব আৰু সেই এক্সপিৰিয়েঞ্চটো যে বছৰেকত মানে এবাৰ যোৱা হয় 2016 পৰা 18 মানে সেই এক্সপিৰিয়েঞ্চটো মানে লাইফ লঙৰ কাৰণে মই মানে পাহৰি নাযাওঁ প্ৰথম মানে ইমান বিখ্যাত স্কলাৰ্ছবোৰৰ লগত ইণ্টাৰেকশ্যন ছেকেণ্ড এম্বিয়েঞ্চটো মানে বহুতে চাগে এডভান্স ষ্টাডিত গৈছে বাট ভিতৰততো এলাউ নকৰে অকল স্কলাৰখিনিক কৰে মানে আমি হিষ্ট্ৰীলৈ গুচি যাওঁ উই গ' বেক টু দ্য পাষ্ট য'ত মানে ভাইচৰয়খিনি আছিলে তাতেতো আমাৰ একৰ্ডো এটা পাৰ্টিশ্যনৰ যিটো ডিছকাশ্যনছ বা ছিগনেচাৰটো তাতে হৈছিলে
য'ত জিন্না আহিছিলে আৰু অল দিছ এটা হিষ্ট্ৰী এটা আছে তাতে তাতে গ'লেই মানে তোমাৰ এটা এনেকুৱা এটা নিজকে নিজে কনফিডেন্স মানে নিজৰ ওপৰত কনফিডেন্স গেইন হৈ যায় তাত মানে আকৌ যেন আৰু কিবা পঢ়িম আকৌ আহিম ইনষ্টিটিউটলৈ আকৌ যদি মই কিবা তেনেকুৱা ফেলোশ্বিপ পাওঁ সেই মানে এটা উইশ থাকে আৰু মানে প্ৰত্যেক বছৰে 16ৰ পৰা 18লৈকে যেতিয়া মানে আমি জুলাই মাহত মই গৈছিলো মানে জুলাই মাহটোৰ কাৰণে ৰখি থাকোঁ কেতিয়া যাব পাওঁ আৰু কেতিয়া মানে তাতে একমাহ থাকো এই এক্সপিৰিয়েঞ্চটো মানে আই ৰিয়েলি উইশ মানে মানুহ মানে কোনোবা গৈ পেলাই যাতে তাতে মানে ৰিচাৰ্চ কৰি থাকি পেলাই এক্সপিৰিয়েঞ্চটো গেইন কৰিব পাৰে আৰু তাৰ পৰা মোৰ সেইটো এটা বেনিফিট হ'ল বিকজ ইট অলছ' এড আপ টু মাই বায়'ডেটা আৰু সেই প্ৰজেক্টটো লৈ পেলাই কিন্তু মই এতিয়াও কাম কৰি আছো শেষ হোৱা নাই যিহেতু প্ৰজেক্টটো কি আছিলে হয় নৰ্থ ইষ্টৰ ওপৰতে আছিলে